জৰিয়তে এই বস্তুটো যাব লাগিব আৰু এই ক্ষেত্ৰত মানুহ ধৰিবৰ কাৰণে মানুহ ধৰি আনিবৰ কাৰণে আমি ইন্টাৰপলৰ ৰেড কৰ্নাৰ নোটিছ ব্যৱহাৰ কৰিব পাৰো ইন্টাৰপলৰ ৰেড কৰ্নাৰ নোটিছ অৰ্থাৎ ইন্টাৰপলৰ আমি ইন্টাৰপলক আমি ব্যৱহাৰ কৰিব পাৰো ইন্টাৰপলৰ যদি ৰেড কৰ্নাৰ নোটিছ যদি আমি পঠিয়াব পাৰো তেতিয়া হলে ইন্টাৰপলে তেওঁলোকক ধৰি আনিব পাৰে এতিয়া ইন্টাৰপলক ধৰি আনিবৰ কাৰণে ইন্টাৰপলৰ জৰিয়তে ধৰি আনিবৰ কাৰণে 114 সেকশন 114 যদি আপোনালোকে চাই তাত লিখি থোৱা আছে এসিস্টেন্স ইন সিকিউৰিং ট্ৰান্সফাৰ অফ পাৰ্সন মানুহজনক ধৰি আনিবৰ কাৰণে তাৰ পৰা লৈ আহিবৰ কাৰণে কি ব্যৱস্থা আছে সেই কথাটো লিখি থোৱা আছে কি সেই কথাটোত লিখি থোৱা আছে আপোনালোকে যদি চাই whereas a court in India in relation to a criminal matter desires that a warrant for arrest of any person to attend or produce a document or other things issued by it shall be executed any place in a contracting state it shall send such warrant in duplicate in such form to such court judge or magistrate through such authority as the central government may by notification specify in this behalf so and so গতিকে যদি মানুহজনক ধৰি আনিবলৈ হয় সিংগাপুৰৰ পৰা তেতিয়া হলে আমাৰ এই কোৰ্টৰ পৰা তাৰ ইম্পৰ্টেন্ট কোৰ্টলৈ তাৰ যিখিনি মানে কি কনচাৰ্ন কোৰ্টলৈ আমাৰ ইয়াৰ পৰা ৰিকুৱেষ্ট যাব লাগিব আৰু কনচাৰ্ন কোৰ্টে তাতে অনুমতি দিব লাগিব আৰু তাৰ পাছত ইয়ালৈ আমাক লৈ আহিব পাৰে এতিয়া মই দ্বিতীয়তে হেকাৰণে আপোনালোকক খুদিব খুজিছো মই প্ৰথম খুদিবলৈ খুজিছিলো যে এতিয়ালৈকে 208 অনুসৰি 208 BNSS or 208 অনুসৰি এতিয়ালৈকে সেন্ট্ৰেল গভৰ্নমেন্টৰ পাৰমিশন লোৱা হলনে প্ৰিভিয়াস স্যাংশন দে পিছত ললে নহব প্ৰিভিয়াস মানে এনকোয়াৰি কৰাৰ আগতে বা ট্ৰায়াল কৰাৰ আগতে প্ৰিভিয়াস স্যাংশন লব নাম্বাৰ 1 দুই মই আকৌ কলো যে আপোনাৰ সেকশন 111 সেকশন 111 অনুসৰি আপোনালোকক দেখুৱাইছিলো 112 অনুসৰি আপোনালোকক দেখুৱাইছিলো যে 112 অনুসৰি আমাৰ লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব আৰু 114 অনুসৰি আমি BNSS ৰ 114 অনুচ্ছেদ সেকশন অনুসৰি আমি কি কৰিব লাগিব আমি আকৌ কোৰ্টৰ জৰিয়তে আনখন কোৰ্টলৈ চিঠি লিখিব লাগিব এটা এইবিলাক এতিয়ালৈকে কৰা হৈছে নে জুবিনদাৰ ক্ষেত্ৰত কৰা সেইকাৰণে আমি ভাবো যে জুবিনদাৰ কেছটোৰ ক্ষেত্ৰত ন্যায় পোৱাটো এতিয়ালৈকে সম্ভৱ নহব আৰু ন্যায় পোৱাৰ কোনো সম্ভাৱনা নাই কালি জুবিনদাৰ বৌ ইয়ালৈ আহিছিলে বৌক যদি ব্যক্তিগত মই তুমি তামাকে মাতো বৌ মোতকে 1 বছৰ সৰু আছিলে আমি একেলগতে কটন কলেজত পঢ়িছিলো 1 বছৰ মই সিনিয়ৰ আছিলো এতিয়া জুবিনদাৰ বৌৰ কাৰণে মই বৌ বুলিয়ে মাতো বৌই কালি আপোনালোকে নিশ্চয় দেখিছে যে এই সমাধি ক্ষেত্ৰলৈ আহি কান্দিছে নিশ্চয় আপোনালোকে দেখিছে যে প্ৰত্যেক দিনাই বৌ আৰু জুবিনদাৰ ভনীয়েকে প্ৰত্যেক দিনাই আহ্বান জনাইছে যে আমাৰ মানুহজনক মৃত্যুৰ ন্যায় দিয়ক মোৰ ককাইটোৰ মৃত্যুৰ ন্যায় দিয়ক ইমান ডাঙৰ এজন মানুহ যিজনৰ কাৰণে এনেকৈ হাজাৰ হাজাৰ মানুহ ডেইলি ইয়ালৈ আহি আছে যিজনক অসমীয়া মানুহে নিজৰ হৃদস্পন্দন বুলি ভাবে সেই মানুহজনৰ ন্যায় পাবৰ কাৰণে তেওঁ পৰিয়ালৰ মানুহে ইয়ালৈ আহি সমাধি ক্ষেত্ৰলৈ আহি কান্দিবলগীয়া পৰিস্থিতি এইটো চৰকাৰৰ অৱহেলা নহয়নে এতিয়া মই আপোনালোকৰ ওচৰলৈ আহিব খোজো যে এই গোচৰটো কিয় আমি এই গোচৰটো যিটো চলাই আছে তদন্ত চলাই আছে এইটোৰ পৰা কিয় ফলাফল নাহিব বুলি ভাবো এইটো কিয় ভুৱা তদন্ত চলাই আছে বুলি আমি ভাবো কিয় এইটোক আমি ফাৰ্চিকেল বা ফাৰ্চ বা প্ৰশাসন বুলি ভাবো এইকাৰণে ভাবো যে যিকোনো এটা গোচৰ যদি চলাবলৈ হয় তেতিয়াহ'লে প্লেচ অফ অকাৰেঞ্চলৈ যাব লাগে য'ত ঘটনাটো ঘটিছে তালৈ এনকোয়াৰি অফিচাৰ যাবই লাগিব কিন্তু আমাৰ পুলিচে আজি অলপ আগতে মই দেখিলো অলপ আগতে সাংবাদিকৰ লগত SITৰ যিজন চেয়াৰপাৰসন নে হেডজন মুন্না প্ৰসাদ গুপ্তাই কৈছে যে হয় আমি প্লেচ অফ অকাৰেঞ্চলৈ যাব লাগে কিন্তু বিদেশতো প্লেচ অফ অকাৰেঞ্চত গৈ এনকোয়াৰি কৰিব নোৱাৰো আমাৰ পুলিচে কিন্তু নিয়ম আছে প্লেচ অফ অকাৰেঞ্চলৈ যাব ডেফিনেটলি পাৰিব কিন্তু প্লেচ অফ অকাৰেঞ্চত ষ্টেটমেণ্ট যিটো ল'ব তাৰ তথ্য পাতি যিবিলাক সংগ্ৰহ কৰিব সেইবিলাক তাৰ স্থানীয় পুলিচৰ প্ৰশাসনৰ জৰিয়তে সংগ্ৰহ কৰিব কিন্তু লগত উপস্থিত থাকিব পাৰিব আমাৰ ইয়াৰ এনকোয়াৰি অফিচাৰ
আৰু সেইটো কৰিবলৈ হ'লে কি কৰিব লাগিব সেইটো কৰিবলৈ হ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চেংচন ল'ব লাগিব নাম্বাৰ 1 তাৰপিছত লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব নাম্বাৰ 2 3 নম্বৰ কোৰ্টৰ পৰা অৰ্ডাৰ এটা যাব লাগিব কোৰ্টৰ পৰা এটা ৰিকুৱেষ্ট লেটাৰ যাব লাগিব 4 নম্বৰ কি কৰিব লাগিব আমাৰ ইয়াৰ পৰা তেখেতে কৈছে যে আমিতো টুৰিষ্ট ভিছা লৈ গ'লে আমাকতো তাতে উল্টাই ধৰিবহে টুৰিষ্ট ভিছা নহয় গভৰ্ণমেণ্টৰ অনুমতি সাপেক্ষে আমাৰ ইয়াৰ পৰা তেওঁলোক যাব এইটো যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে তদন্তটো মূল্য গতিকে মই আকৌ এবাৰ জনাব খুজিছোঁ যে চৰকাৰে সঁচাকৈ যদি জুবিন দাক ন্যায় দিব খুজিছে ন্যায় মানে কি জুবিন দাৰ ন্যায় মানে কি জুবিন দাৰ ন্যায় মানে দুটা জুবিন দাৰ ন্যায় মানে দুটাই মাত্ৰ 1 নম্বৰ জুবিন দাৰ ন্যায় মানে হ'ল যদি জুবিন দাক হত্যা কৰিছে তেতিয়াহ'লে সেকশন 103 ন আজিকালি হত্যাটো বোধহয় সেকশন 103 সেকশন 103 অধীনত তেওঁলোকক কি কৰিব লাগিব ফাঁচি দিব লাগিব বা মৃত্যুদণ্ড দিব যদি হত্যা কৰিছে আৰু যদি হত্যা কৰা নাই কিন্তু মৃত্যুৰ ফালে ঠেলি দিছে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বা লাইফ ইমপ্ৰিজনমেণ্ট দিব লাগিব এইটো হ'ল BNSSৰ ভিতৰত থকা BNS ভাৰতীয় ন্যায় সংহিতা ভিতৰত থকা ন্যায় আকৌ এবাৰ কৈ ক্ষেত্ৰটো চাব পৰাকে জুবিন দাৰ ন্যায় মানে হ'ল দুটা বস্তু এক যদি জুবিন দাক হত্যা কৰিছে তেতিয়াহ'লে যি হত্যা কৰিছে তেওঁলোকক ফাঁচি দিব লাগিব আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো হত্যাকাণ্ড তেতিয়াহ'লে তেওঁলোকক ফাঁচি দিব লাগিব নাম্বাৰ 1 আৰু যদি এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত নহয় কিন্তু আমি সকলোৱে দেখিছোঁ যে জুবিন দাক মৰিবৰ কাৰণে ঠেলি দিয়া হৈছে মদ খোৱা হৈছে তাৰপিছত পানীত জাপ মাৰিবলৈ দিয়া হৈছে পানীত জাপ মাৰিবলৈ অনুমতি লোৱা হোৱা নাই অনুমতি মানে এখন ফৰ্ম ফিল আপ কৰিব লাগে তাত অনুমতি ল'ব লাগে সেইটো লোৱা হোৱা নাই আকৌ সাগৰত পানীত জাপ মাৰোঁতে আকৌ আনকি লাইফ জেকেটো নাই আৰু তেওঁক কৈ থকা হৈছে যে জপিয়ক আমি আমুকলৈ যাম বলক ইমান দূৰলৈকে যাওঁ অৰ্থাৎ তেওঁক মৰিবৰ কাৰণে মৃত্যুৰ কাৰণে আগবঢ়াই দিয়া হৈছে গতিকে এইটোৰ কাৰণে আপোনালোকে সকলোৱে জানে ইয়াৰ কাৰণে লাইফ ইমপ্ৰিজনমেণ্ট হয় গতিকে জুবিন দাৰ ন্যায় মানে হ'ল দুটা নাম্বাৰ 1 জুবিন দাৰ মৃত্যুটো যদি হত্যা হয় তেতিয়াহ'লে হত্যাকাৰীসকল অভিযুক্তসকল তেওঁলোকে কি পাব লাগিব হয় ফাঁচি নহ'লে মৃত্যুদণ্ড আৰু যদি মৃত্যু হয় হত্যাকাণ্ড নহয় কিন্তু তেওঁক মৃত্যুলৈ ঠেলি দিয়া হয় তেতিয়াহ'লে কি পাব লাগিব তেতিয়াহ'লে কি হ'ব লাগিব যাৱজ্জীৱন কাৰাবন্দী কিন্তু এতিয়া যিটো বিচাৰ কৰি আছে এইটোত পাবনে মই অনেক মানুহৰ লগত কথা পাতিছোঁ মন্ত্ৰীৰ লগত কথা পাতিছোঁ অফিচাৰৰ লগত কথা পাতিছোঁ চবে কৈ আছে একো নহ'ব কেলে কৈ আছে কাৰণ আপোনালোকে মনত ৰাখিব যদি কোনোবা এটা গোচৰ সঁচাকৈ তদন্ত কৰি দোষীক শাস্তি দিবলৈ হয় ফাৰ্ষ্ট কথা কি কৰিব লাগিব প্লেচ অফ অকাৰেঞ্চলৈ গৈ তদন্ত কৰিব লাগিব য'ত ঘটনা ঘটিছে তালৈ যাব নাম্বাৰ 1 অকল প্লেচ অফ অকাৰেঞ্চলৈ গ'লেই নহ'ব প্লেচ অফ অকাৰেঞ্চলৈ গৈ স্কেচ মেপ আঁকিব লাগিব স্কেচ মেপ যিকোনো এজন উকিলক আপোনালোকে সোধক যে হত্যাকাণ্ড এটা তেতিয়াই দোষী বাচি যায় যদি সেই আইঅ'এ যদি সেই স্কেচ মেপ তৈয়াৰ নকৰে যিকোনো এজন পুলিচক সোধক আপোনালোকে আইঅ'ক সোধক যিকোনো এজন উকিলক সোধক যে হত্যাকাণ্ডৰ মানুহজন তেতিয়া বাচি যাব ছাপ'জ মই কাৰোবাৰ এজন মানুহক মাৰি দিলোঁ ছাপ'জ কিন্তু মই নফচোঁ যদি সেই পুলিচে যিটো ঠাইত ঘটনা ঘটিছে সেইটো ঠাইত মেপ তৈয়াৰ কৰি গোটেই বস্তুটো কোৰ্টক প্ৰমাণ কৰিব নোৱাৰে এতিয়া যদি নেযায়ে আৰু যদি তেওঁলোকক কৈ দিয়ে যে আপোনালোকে আমাক তথ্য দিয়ক ক'ব CCTV কেমেৰা ফুটেজটো দিয়ক তেতিয়াহ'লে ক'ত ফচিব গতিকে প্ৰথম কথা তালৈ যাব লাগিব নাম্বাৰ 2 তেওঁলোকে যাবতো লাগিবই স্কেচ আঁকিব লাগিব স্কেচ মেপ বুলি কয় সকলোৱে জানে যে হত্যাকাণ্ডৰ কাৰণে অপৰিহাৰ্যভাৱে কৰিবলগীয়া কামটো হ'ল স্কেচ মেপ অঁকা স্কেচ মেপ যদি নাৰাখে তেতিয়াহ'লে তেওঁলোকে বেনিফিট অফ ডাউটত বেনিফিট লাভ কৰি যাব বা অন্যান্য ধৰণৰ বেনিফিট তেওঁলোকে লাভ কৰিব আৰু হত্যাকাণ্ড কৰা মানুহকেইজন বাচি যাব তৃতীয়তে অকল সেইটো কৰিলে নহ'ব এই যে জুবিন দাৰ মৃত্যু হৈছিলে যিজন মানুহে প্ৰথমতে মৃত্যু ঘটনাত উপস্থিত আছিলে সেই গোটেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব অকল তেওঁলোকে ষ্টেটমেণ্ট ল'লে নহ'ব তাৰপিছত যিকেইজন মানুহক তেওঁলোকে উঠাই আনিছিলে পুলিচে ৰেস্কিউ কৰিছিলে হয় ৰেস্কিউ টিম নহ'লে পুলিচ এটা তেওঁলোকৰ ষ্টেটমেণ্ট ল'ব লাগিব অকল ৰেস্কিউ টিমক ষ্টেটমেণ্ট ল'লে নহ'ব এম্বুলেঞ্চত যদি উঠাইছিলে এম্বুলেঞ্চৰ ষ্টেটমেণ্ট ল'ব লাগিব যিখন জাহাজ বা য়াটছত উঠাইছিলে সেই য়াটখনৰ কেপ্টেইন আৰু তাৰ কৰ্মচাৰীবিলাকৰ
মানে হেৰি ল'ব লাগিব, ষ্টেটমেণ্ট ল'ব লাগিব। তাৰপিছত যি ডাক্তৰে চাইছিলে ডাক্তৰৰ হেৰি ল'ব লাগিব, যি ডাক্তৰে চাইছিলে তেওঁলোকৰ ল'ব লাগিব, আৰু যি মেডিকেল চাৰ্টিফিকেট দিছিলে, যি পষ্টমৰ্টেম ৰিপৰ্ট দিছিলে তেওঁলোকৰো ষ্টেটমেণ্ট ল'ব লাগিব। আটাইবিলাকৰ ষ্টেটমেণ্ট ল'ব লাগিব। যদি এইবিলাক ষ্টেটমেণ্ট নলয়, পৃথিৱীৰ কোনো গোচৰত কোনেও কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কোনেও কাকো শাস্তি দিব নোৱাৰে। এতিয়া যিটো হৈ আছে সেইটো হ'ল কি জানেনে? সেইটো হ'ল তদন্ত সময়ছোৱাত কেইদিনমানৰ কাৰণে জেল হাজতত ৰখা, কেইদিনমানৰ কাৰণে জেলত মানে জুডিচিয়েল হেৰি বুলি কয়, কাষ্টডি বুলি কয়, কোৰ্টৰ কাষ্টডিত মাত্ৰ কেইদিনমানৰ কাৰণে ৰখা। মই আপোনালোকক গেৰাণ্টি দিছোঁ, আৰু এইটো মই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গেৰাণ্টি দিছোঁ। কি বুলি গেৰাণ্টি দিছোঁ? বৰ্তমান যিটো তদন্ত চলি আছে, এই তদন্তত জুবিন দাই ন্যায় নাপায়। মই আপোনালোকক গেৰাণ্টি দিছোঁ, এইটো হয় নে নহয় আপোনালোকে চাব। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল মই আইনবিলাক পঢ়ি লৈছোঁ। তাৰ কাৰণটো কি? মোৰ জীৱনত 165টা কেছ হৈছে। মই 165টা কেছ এই যে যুঁজি আছোঁ, তাৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ জগৰীয়াসকলে কোনোপধ্যে এইবাৰ শাস্তি নাপায়, তেওঁলোকৰ ওপৰত শাস্তি ঘোষিত নহয়, তেওঁলোকে ট্ৰায়েলত জিকি যাব। আৰু সেইকাৰণে আপোনালোকে নিশ্চয় গম পাইছে যে শ্যামকানু মহন্ত নামৰ মানুহজনে প্ৰথমতে অসম পুলিচলৈ ভয় কৰি, অসমত হাল্লা হ'ব বুলি ভাবি তেওঁ এনকুৱাৰীটো CBIলৈ নিব খুজিছিল। কিন্তু যেতিয়া গম পালে অসম পুলিচৰ গোটেই এনকুৱাৰীটোৱে 2 নম্বৰী, এইটোৰ পৰা আমি বাচি যাম, আমি একুইটেল পাম, সেইকাৰণে লগে লগে তেওঁ সুপ্ৰিম কোৰ্টৰ পৰা কেছটো উঠাই ল'লে। কেছটো তেওঁ উঠাই ল'লে কিয়? তেওঁ কেছটো উঠাই লোৱাৰ প্ৰধান কাৰণটো হ'ল কি জানেনে? তেওঁ কেছটো উঠাই লোৱাৰ প্ৰধান কাৰণটো হ'ল কাৰণ তেওঁ বাচিব বুলি ইতিমধ্যে গম পাই গৈছে। সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ কৰিব খুজিছোঁ, সেই অসমবাসী ৰাইজ আপোনালোকক সকলোকে অনুৰোধ কৰিব খুজিছোঁ, জুবিন দাৰ ন্যায় মানে হ'ল 2টা ঘটনা। জুবিন দাক যদি হত্যা কৰিছে তেতিয়াহ'লে হত্যাকাৰীসকলৰ ফাঁচী বা মৃত্যুদণ্ড, আৰু যদি হত্যা কৰা নাই তেওঁক মৃত্যুলৈ ঠেলি দিয়াটো আমি সকলোৱে দেখিছোঁ। গতিকে মৃত্যুলৈ ঠেলি দিয়াৰ কাৰণে যাৱজ্জীৱন কাৰাদণ্ড। আৰু বৰ্তমান চৰকাৰে যিটো তদন্ত কৰি আছে, এইটো কোনো পৰ্যায়ে দোষীবিলাক শাস্তিৰ সন্মুখীন নহয়, মই এইটো আপোনালোকক গেৰাণ্টি দি কৈছোঁ। সেইকাৰণে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে এই গোচৰ CBIক দিব লাগে। CBIয়ে ছিংগাপুৰৰ লগত কথা পাতি এই তদন্ত কৰিব পাৰিব, আমাৰ অসম পুলিচে একো কৰিব নোৱাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যামকানুক বচাবৰ কাৰণে, সিদ্ধাৰ্থক বচাবৰ কাৰণে এই কেছ CBIক দিব খোজা নাই, CBIক নিদিয়ে। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিবলৈ আহিছোঁ, সেই ৰাইজ সঁচাকৈ যদি আপোনালোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে তেতিয়াহ'লে মাত পাতক, সকলোৱে মাত পাতক যে জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ কাৰণে প্লেচ অফ অকাৰেঞ্চলৈ যাওক পুলিচ। সেইটো SIT হওক সেয়া CBI হওক, মোৰ মতে CBI দিব লাগে। CBIটো অকল নহয়, CBIক চাই থাকিব লাগে গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ বা গুৱাহাটী হাইকোৰ্টৰ এটা টিম অফ জাষ্টিচ, এটা ন্যায়াধীশৰ টিমে, তেওঁলোকৰ তদাৰকীত এই তদন্তটো হ'ব লাগে, যাতে CBIটো 2 নম্বৰী সদায় কেন্দ্ৰীয় চৰকাৰৰ কথা মতে চলে, যাতে CBI গণ্ডগোল কৰিব। আৰু যদি এইটো নকৰে, মই আপোনালোকক ক'লো হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অকল ইলেকশ্যনৰ দিনালৈকে তাত ৰাখিব জেলত, এইটো হাজতত ৰখা বুলি কয়। ইলেকশ্যনৰ দিনালৈকে ৰাখিব, ইলেকশ্যনৰ দিনাৰ পাছত মুকলি কৰি দিব। যেনেকৈ আপোনালোকে দেখিছে APSC কেলেংকাৰীৰ এইটো কি নাম আছিলে, ৰাকেশ পালটোক যেনেকৈ এৰি দিলে, APSC কেলেংকাৰী কৰা চব মানুহবিলাকে আকৌ চাকৰি ঘূৰাই পালে। উত্তৰ কাছাৰ কেলেংকাৰী, 1000 কোটি টকাৰ কেলেংকাৰী, চবতে হিমন্ত বিশ্বৰ নাম আছিলে অভিযুক্ত হিচাপে। সেই আটাইবিলাকৰ সেই কেছবিলাকতো যেতিয়া অভিযুক্ত হিচাপে নাম উঠিছিলে সেই সময়ত, সেইবিলাক কেছতো আপোনাৰ RS খানেও মুক্তি পাই গ'ল। এনেকৈ হিমন্ত বিশ্ব শৰ্মাই চবকে বচাই আছে। যদি জুবিন গাৰ্গৰ কেছত বচাব নোৱাৰে তেতিয়াহ'লে CBI এনকুৱাৰী দিয়ক আৰু প্লেচ অফ অকাৰেঞ্চলৈ গৈ তদন্ত কৰাৰ ব্যৱস্থা কৰক। এইখিনি কথাকে ক'লো। আপোনালোকে কোনোবাই কৈ আছে যে ৰাজনীতি কৰা মানুহবিলাকে মাতিব নালাগে। মইতো ৰাজনীতি ফাজনীতি বৰকৈ নকৰোৱে। মই এনেই যদিও পাৰ্টিত আছোঁ, এইবিলাক ইমান মোৰ ধান্দা ফান্দা নাই। মই দীৰ্ঘদিন গোটেই জীৱন ধৰি অকল আন্দোলন কৰি আহিছোঁ। এজন এক্টিভিষ্ট মানে বুজি পাই নহয় জানো? এক্টিভিষ্ট বা আন্দোলনকাৰী বা সংগ্ৰামী হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে এই গোচৰ CBIক দিব লাগে, এই গোচৰ
একদম ঠাইত গৈ তদন্ত কৰিব লাগে এই গোচৰৰ স্কেটছ মেপ তৈয়াৰ কৰিব লাগে এই গোচৰৰ একদম যোনে যোনে বস্তু মানে মানুহক উঠাই নিছিলে তেওঁলোকক গৈ ষ্টেটমেণ্ট ল'ব লাগে এই গোচৰৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্ৰিভিয়াছ চেংচন ল'ব লাগে এই গোচৰৰ কাৰণে তদন্তকাৰী সংস্থা হিচাপে CBI দিব লাগে আৰু এই গোচৰত এটা আটাইতকৈ ডাঙৰ কথা ক'বলৈ পাহৰি গৈছোঁ কি কয় শ্যামকানু মহন্তক পইচা দিছিলে কোনে মিটিং কৰিব তেওঁলোকোতো ফচিব লাগে কোনে দিছিলে জানেনে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটাহঁতৰ ডিপাৰ্টমেণ্ট এটা পবিত্ৰ মাৰ্ঘেৰিটা একদম ধোৱা তুলসী পাত হৈ ইয়াত ঘূৰি আছে কিন্তু এই একদম মই দেখিছোঁ নৰ্থ ইষ্ট কি বুলি কয় এইটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ একদম এডভাৰটাইজত স্পষ্টকৈ লিখি থোৱা আছে যে এই ফাংচনটো প্ৰেজেণ্ট কৰিছে দুটা সংস্থাই এটা হ'ল এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু আনটো হ'ল কি কয় ছিংগাপুৰত থকা ভাৰতৰ হাই কমিশ্যন আৰু আপোনালোকক মই দেখুৱাই দিওঁ এইটো ইয়াত জুবিন গাৰ্গৰ ফটো লৈ চাওক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ জুবিন গাৰ্গৰ ফটো লৈ আপোনালোকে নিজে চাওক যে এইটো জুবিন গাৰ্গৰ ফটো লৈ এডভাৰটাইজ কৰিছে এয়া হ'ল আমাৰ ভাৰত চৰকাৰৰ এইটো অশোক চক্ৰ হয়নে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স লিখিছেনে তাৰ পাছত এইটো অসম চৰকাৰ চব গভৰ্ণমেণ্ট অফ আছাম অশোক চক্ৰ গভৰ্ণমেণ্ট অফ মিজোৰাম আৰু এয়া কোন এয়া হ'ল জুবিন দা আৰু এয়া হ'ল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল 2024 19 to 21 ছেপ্টেম্বৰ তাৰমানে এই গোটেই পইচাটো দিছে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী বা প্ৰেজেণ্ট কৰিছে আৰু অসম চৰকাৰে পইচা দিছে এতিয়া অকল শ্যামকানু আৰু অকল সিদ্ধাৰ্থ শৰ্মা তাত দেখুৱাই আছে আৰু সিহঁতকো বচাই দিব কাৰণ এওঁলোক নিজে চৰকাৰী জড়িত আছে এই ফাংচনটো পতাৰ ক্ষেত্ৰত গতিকে মই এইখিনি কথাকে আপোনালোকক এইখিনি কথাকে মই আপোনালোকক ক'লো আৰু মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ আহক আমি জুবিন দাৰ ন্যায়ৰ কাৰণে মাত পাতোঁ মই আকৌ ক'লো জুবিন দাৰ ন্যায় মানে হত্যাকাৰীৰ ফাঁচি বা হত্যাকাৰীৰ মৃত্যুদণ্ড আৰু জুবিন দাৰ ন্যায় মানে হ'ল যদি হত্যাকাণ্ড নহয় মৰিবলৈ ঠেলি দিলে তেতিয়াহ'লে তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড এই দুটাৰ বাহিৰে অন্য কোনো কামৰ দ্বাৰা নহ'ব ধন্যবাদ জয় অসম